ব্ল্যাকবেরি আসামৰ যদি ব্লগ ভিডিঅ'বিলাক চাবলৈ ইচ্ছা যায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হে। গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু ব্ল্যাকবেৰি আসাম। আজি আমাৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব, আপোনালোকে চাই থাকক শেষলৈকে। আজি আমি কি কৰোঁ আপোনালোকক সকলোখিনি দেখুৱা। মানে আমাৰ পথাৰত একদমেই পানী নাই, গোটাই চেচ মাটি শুকাই গৈছে। আমি এতিয়া এটা মেচিন আনিব যাই আছোঁ। মোৰ লগত আমাৰ দাদাও আছে। আজি দাদাক লৈ আহিছোঁ, একেলগে আজি যাম গোটেইকেইটা। মেচিনটো অলপ দূৰত আছে, আমি অলপমান লৈ গ'লোঁ। আমি ভ্লগ বনালিয়ে মানে বৰষুণ একদম প্ৰথম ভ্লগ বনাইছোঁ, একদম বৰষুণ। নেক্সট দিনা বনাব গৈ আছোঁ, নাই একদম ক'লাকৈ আহিছে। ভিডিঅ'টো চাই থাকিব একেলগে। গাঁৱতে কৰি আছোঁ ভিডিঅ', বেলেগত যোৱা নাই আজি। গাইছ, এইখিনিতে এটা কথা কওঁ, আমি মানে ৰাস্তাদি যে আহি আছোঁ, সকলোৱে কেলা ইউটিউবাৰ হৈ গ'ল। আমাৰ কেলা আহি উঠে মোবাইলটো হাতত ল'লিয়ে ইউটিউবাৰ, খালি ইউটিউবাৰ। তাকে লাজো লাগে, গাড়ী দি আহিব নোৱাৰা হৈছে। তথাপিতো আৰু লাজকৈ কিবাকৈ কৰি আছোঁ। এটা কৰিম আৰু আপোনালোকক আৰু দেখুৱাম। সেইদিনাই প্ৰথম ভ্লগটো অলপ বেয়া আছিল, তাকো বেয়া নাপাব। অলপমান জাষ্ট ধেমালিৰ সুৰেৰে কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদত যাতে আমি উঠি যাব পাৰোঁ ভ্লগটোত। এতিয়া মৰম চেনেহ দিব। এই বৰ্তমান পথাৰ পালোঁ, পথাৰত একদমেই পানী নাই। আপোনালোকে দেখিছে পানী দি আছে মানুহ, ইয়াতে মিচিং লগাইছে। আপোনালোক বেক কেমেৰা কৰি দেখাই আছোঁ গাইজ। ইয়াতে পানীয়ে নাই, মিচিং লগাইছে গাইজ, পানী দি আছে পথাৰত। মানুহে ৰুব পৰা নাই গাইজ, এনেকুৱা বৰষুণ সদায় নাহে। এই গাইছ, এতিয়া আমাৰ তাৰমানে একদমেই পানী নাই, বাৰিষাৰ দিনতো একদম পানীয়ে নাই। আমি মেচিনে অলপমান পানী দি আছে, তাতে আমি যাই আছোঁ। আমাৰ পথাৰতে একদম বোকা যাই আছোঁ মেচিনৰ ঘৰত। আমাৰ দাদা এজন আছে, দাদাজনে বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে ৰোৱাত অলপো পানীয়ে নাই গাইছ, শুকাই গৈছে গোটেই। এতিয়া কি হ'ব আৰু এনেকৈ যদি বৰষুণ নিদিয়ে মানুহৰ। আমাৰ দাদা লগত আছে, এজন দাদা আৰ্মি আছিলে, কিন্তু ভলেণ্টাৰ এতিয়া লৈ পেলাই এতিয়া খেতি কৰিব লগা হ'ল। খেতি কৰি আছে। আকৌ বাকী একো সুবিধা পোৱা নাই, এতিয়া কি কৰিম আৰু সুবিধা পোৱা নাই, কিন্তু পেঞ্চনটো লৈ আছে পুৰা গণি মাহে। হ'লেও পেঞ্চনটো বেছি নাপায় ন, ডিফেন্সৰ পেঞ্চনটো জানেই আপোনালোকে, গমেই পাওঁ। সেইখিনি দি আৰু গুজৰা নহয়, সেইকাৰণে আৰু খেতিত লাগি আছে। দিয়ক তে দাদা, আহিছোঁ। মাটিবিলাক আগতে বানপানী আছিলে, কিন্তু বানপানী হৈ মাটিবিলাক ফাটি গ'ল। এতিয়া মাটিবিলাক ফাটি যায়, এতিয়া ৰোৱাৰ কাৰণে বিৰাট অসুবিধা হৈছে। এতিয়া খেতিৰ টাইমটোও গ'ল, বৰ্তমান এতিয়া মেচিন দি সিঁচি খেতি কৰিব লগা হ'ল। দিয়ক তে দাদা, থাকক, আমাৰ ভিডিঅ'বিলাক চাই থাকিব। চাই থাকিম হা। আৰু পানীতে হ'লে অলপ ক'ব, দাদা মেচিনেদি পানী দিয়া হ'লে ক'ব আমাক, আমি মেচিনটো লৈ যাম। এই গাইছ, আমি এতিয়া বৰ্তমান যাওঁ মেইন ৰাস্তাত যাওঁ। আমাৰ ভিডিঅ'বিলাক এনেকৈ হৈ থাকিব, কিন্তু আমি যাম অলপ প্ৰাকৃতিক দৃশ্য বাঢ়িয়া। আমি এতিয়া বেলেগ বস্তু আৰু নেদেখাওঁ, কাৰণ আমি ভাটিবিলাই অলপমান আমাৰ দুখন দৌৰা চাইকেল আছে, চাইকেল দুখন ফুৰিব যাম। আপোনালোকে চাই থাকিব। তুমি যাবা না? যাব বোলে, আমি একেলগে যাম। আমাৰ যদি পিছপিনে উঠে মই কেনেকৈ জানিম?
কি চলব কি চলব এখন চাইকেলে আমি কিনো যাম আতে খালি চাকাটো চাৰি হৈ আহিব গাইজ মানে আমি ভাটি ওলাই অলপমান আমাৰ ওচৰতে এখন হেৰি পাৰ্ক আছে এখন পাৰ্কখন সকলোৱে কি বুলি কয় ভকতৰাম পাৰ্ক বুলি আছে এখন সেইখন আমি দেখাম এইটো ভিডিঅ'তে আমাৰ বিশেষ কাম নাই মেচিনটোৰ কথা আমি কৈ আহিলোঁ অলপ আমাৰ পথাৰতো পানী দিম মাটি একদম শুকাই গৈছে আমাৰো ৰোৱা হোৱা নাই তেওঁতে ভাটি পেলাই ভিডিঅ'টো যাম আৰু ভিডিঅ'টো চাই থাকিব দেখা পাব আৰু কি ফাইনেলি আমাৰ সকলো কাম হৈ গ'ল এতিয়া আমি অলপমান পাৰ্কত আছোঁ পাৰ্কখন দেখুৱাব চেষ্টা কৰিম আমি মোৰ লগত আহি আছে সি বৰ্তমান আমাৰ দাদাজন নাহিল আমি এতিয়া বৰ্তমান দেখুৱাই আছোঁ পাৰ্কখন চাই থাকিব আমি বৰ্তমান পাৰ্কৰ ভিতৰত আহিলোঁ আপোনালোকে চাই থাকক আমি দেখুৱাই আছোঁ জয় এই আগত কি খেপা খেতি কৰি থাকা মানুহ নহওঁতে লাজ যাই যাই ইমান লাজ নহয় ক'ত কি আছে ক'তো নাযায় নাই কি দেখা যায় কাটি দিয়া ফুলগিলা অলপ দেখাব লগা বস্তু আকৌ নাই ৰে গাইছ এইখনে ভকতৰ পুখুৰী পাত আমি পুৱাই কৈছিলোঁ যে এইটো এটা ভাল লগা পুখুৰী আছে এইফালে এটা এখন বাজাৰো হয় ভাল বাজাৰ এই শিখৰ খাই বোলে মাথা ঘূৰাইছে ইয়াৰ চাই লওক আগতে আৰু বহুত ভাল লগা আছিলে এতিয়া আৰু নতুনকৈ ফুলবিলাক কাটি পেলাই নতুনকৈ ৰুব ধৰিছে আকৌ এইখিনি আৰু এই গাইছ আমি বৰ্তমান পাৰ্কৰ ভিতৰতে অলপ চালোঁ বহিলোঁ গাইজ তুই চিৰা লম্পেন চা আপোনাক চিৰা লম্পেন পিন্ধিছে মানুহৰ মাজত লাজ নাই ইমান মানুহৰ মাজত এই লম্পেনটো পিন্ধিছে গাইড আমি চিৰা লম্পেন পিন্ধিলি চিৰা ধনী মানুহ চিৰা লম্পেন পিন্ধিলি ফেশ্বন হ'লেও অলপ সন্মান আছেতো কথা হৈছে নেকি এলা সন্মান আছেতো য'তে মানুহৰ মাজত এইগিলা পিন্ধি আহিবি কিন্তু বেছি ইমান চেষ্টা কৰে আহকচোন গাইজ চাওঁ অলপ গাইজ ই মোক কৈ মানুহ দেখিলি মানুহ নহতো লাজ কৰা বুলি কিন্তু এতিয়া মানুহ আছে বোলে গাইজ ভিডিঅ' নাপ নাই কি আছিলি হা বহুত মানুহ আছে কিন্তু আমাৰ অলপ লাজ লাগে প্ৰথম নতুনকৈ আমি ইয়াৰ ভিডিঅ' সিমান এটা হেৰি নাই হ'লেও লাজ লাগে আমি আৰু যিখিনি দেখাব পাৰিছোঁ আৰু সেইখিনি আৰু হ'ব আৰু মোৰ চৰ্দি লাগি আছে অলপ অলপ চৰ্দি লাগি আছে ইয়াত বোলে চৰ্দি লাগি আছে সেইকাৰণে মাতটো কিবা বহি যোৱা নাছিল অলপ তোলা হপা দিবি বোলে চৰ্দি লাগি আছে তোলা হপা দিবা দিবি এইবিলাক ধুনীয়া মানুহ আছে ইয়াতে লাগে গাইজ এনেই পৰিৱেশটো ভাল লাগে কোনোবা যদি অহা নাই আহিব পাৰে জেগাখিনি বঢ়িয়া হয় আগতে আহিছোঁ আৰু আগতে আৰু ভ্লগ ভিডিঅ' বনোৱা নাছিলোঁ এতিয়া শ্বৰ্ট ফিল্ম এখন কৰিম বুলি ভাবি আছোঁ কিন্তু চাওঁ কি হয় ফাইনেলি আমি পাৰ্কখন গোটাই দেখাব নোৱাৰিলোঁ ওলা বোলো দেখাইছোঁ কিন্তু আমি বৰ্তমান এতিয়া বহুত মানুহ আছে ইয়াৰ ওলালোঁ পাৰ্কৰ পৰা বহুত মানুহ আছে লাজ লাগে আমি ৰাস্তাত এতিয়া বৰ্তমান ৰাস্তা আহি পালোঁ পুখুৰীৰ মাজত এটা ধুনীয়া মন্দিৰ আছে তাতে গৈ আমি অলপমান তাৰিখ ৰিলচ বনাম হেৰি দিব এই দৰ্জা এইটো ধৰ্মুখ হয় যাই আছোঁ বৰ্তমান
ইয়াতে আমি সেৱা এটা কৰি লওঁ। ই বৰ্তমান এতিয়া সেৱা কৰি আছে, সেৱা কৰিব গৈছে। দে কয় ৰ'ব, বেক কেমেৰাত দেখাই আছোঁ ইয়াত। বঢ়িয়া হৈ জাগা দেখা। হে গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়ালৈ বাই বাই, জয় অসম। I'm on a sugar crash, I